हेलो गाइस, আজি আকৌ হুকটি বনাম। ইয়া হল হুকটি সুঙা পা উলিয়াই থৈছো। সুঙাটো নেদেখালো আৰু ইয়া হুকটি দেখিছে ন। আজি হুকটি মই বিলাহী আৰু কেনেকৈ বনাও দেখাইছো। এইটো বিলাহী, এইটো পিঁয়াজ কাটি থৈছো মই সৰু সৰু দুটা, এইটো ৰচুন আৰু এইটো কেঁচা জলকীয়া। হুকটি বনাম। এনে মানুহে কচু শাকত বা কিবা হতি বনায়, মই আজি বিলাহীৰ লগত এনেই বনাই দেখাম। এনেকৈ বনাই খালেও বহুত সোৱাদ লাগে। গৰম দি দিছোঁ মই। এতিয়া আমাৰ কেৰাহী গৰম দি দিলোঁ। এয়া দেখিছোঁ নহয়, আমি এতিয়া তেল দি দিম। মিঠাতেল দি দিলোঁ। এতিয়া তেলটো অকণমান গৰম হোৱাৰ লগে লগে আমি ইয়াত কেঁচা জলকীয়াখিনি দি দিম। Kita jolok semua loh, yang biasa ini. Kita ni ya, বিলাহী আৰু আদা নহৰু পেষ্ট কৰি দিম। আপোনালোকে এনেদৰে হুকটি খাই পাইছে নাই? বিলাহী আৰু হেৰি দি পিঁয়াজ আৰু নহৰু জলকীয়া দি হুকটিটো মই এনেই আমি কচু শাকত বা কিবা সতি বনাই খাওঁ। আজি আমি বিলাহীটো এনেকৈ একদম শুকানকৈ ধুনীয়াকৈ মাথাটো বনাই দেখাইছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাব, ভাল লাগে। আৰু আমাৰ চেনেলটো হ'ল আছাম ভাইব। আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে কমেণ্টো দিব, কমেণ্টত গম পাম যে আমাৰ চেনেলটো চাইছে বা কৰিছে। এতিয়া আমি হিংডলখিনি দি দিম। হুকটিখিনি আমি অকণমান ভাঙি ল'লোঁ। এনেকৈ 1-2 মিনিটমান ভাজি ল'ব ধুনীয়াকৈ। ভাজি লোৱাৰ পিছত ইয়াত আমি এতিয়া দি দিম পানী। মাছটো সিজিব লাগিব, পানী দি দিছোঁ। সেইখিনি আৰু 10-15 মিনিটমান আমি একদম কম গেছতে ইয়াত ভালকৈ সিজাম। এয়া দেখিছেনে, আমি একদম ভাততে 10-15 মিনিট বনালোঁ। ইয়াত ধুনীয়াকৈ হৈ গ'ল। শুকান কৰি দিম আমি বনাই।
আমাৰ হৈ গ'ল গেছ বুটাম এইখিনি আপোনালোকক কৰাৰ পিছত দেখাইছোঁ কিমান ধুনীয়া হয়। এতিয়া আমি কাঢ়ি দেখাইছোঁ আপোনালোকক কেনেকুৱা হ'ল, ইমান ধুনীয়া হৈ গ'ল দেখিছেনে। তো দেখিলে খাওঁ খাওঁ লগাই আপোনালোকে ভাতৰ লগত ধুনীয়াকৈ জুতি লগাই খাব পাৰিব।